दोस्तों, तो कैसे आप लोग? वेलकम टू माय चैनल गाइस। आज मैं लाइफ फर्स्ट टाइम डांस শিকিবলৈ গৈ আছো গাইস। চাই থাকক মই মানে কেতিয়াও এতিয়ালৈকে মানে ডান্স মানে প্ৰেক্টিসে কৰা নাই কেতিয়ালৈকে, আৰু ফাৰ্ষ্ট টাইম গৈ আছো গাইস। সো মই নাজানো তাতে কি কি হ'ব গাইস, কেনেকুৱা বা কি ষ্টেপ গাই মই নাজানো। এয়া হল মোৰ কেটিএম গাইস, বাইট কৰি ললো আৰু সো বাইট কৰি ললো আৰু মোৰ কেটিএম গাইস। এয়া উঠিমাৰ মোৰ কেটিএম হল। সো ফাইনালি আমি কেটিএমত উঠি গেলো আৰু এতিয়া আমি গৈ আছো গাইস। আৰু ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড। তো এতিয়া যাওঁতে মানে দোকানত সোমালো। মোৰ ফ্ৰেণ্ডৰে দোকান হয়। মছলা মানে অলপ খাই লওঁ নহ'লে আৰু অলপমান খাই ল'লোঁ আৰু মানে আজি আহি গ'ল আৰু এক্সট্ৰা এনাৰ্জি যি নহওক। এইটো এনাৰ্জিৰ কাৰণে আপোনালোকে আকৌ নাখাব, কাৰণ এইটো স্বাস্থ্যৰ মানে ক্ষতিকাৰক। সো আমি পালোৱে মানে আৰু অলপমান দূৰতে আছে গাইজ। তো ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক গাইজ, ব্লগ আৰু মজা হ'ব বহুত। আমি পাই গ'লো আমাৰ ছাৰৰ ঘৰ। এতিয়া পাই গ'লো কেটিএমটো ষ্টেণ্ড কৰিব লাগিব ইয়াতে হ'ল ছাৰৰ ঘৰ। কিন্তু গেট মাৰা দেখোন 1 মিনিট আগতে ছাৰক মই এটা কল কৰি লওঁ। হেল্ল' ছাৰ ক'ত? ফাইনেলি ছাৰে আমাৰ গেট কান খুলি দিলে এতিয়া, আৰু ছাৰৰ ঘৰত সোমাই আছোঁ। নাই কৰা নাই, তাক মই ফোন কৰিছিলোঁ কিন্তু তাৰ ভণ্টি ৰিচিভ কৰলাক, কয় যে ঘৰত নাই। মানে এতিয়া আমি ছাৰৰ ঘৰত বহি আছোঁ এতিয়া মানে ইয়াতে। আৰু গাইজ চাওক, এতিয়া ছাৰে পূৰা এটা বক্স আনিছে, ডাঙৰ বক্স, ইমানো ডাঙৰ নহয় আৰু কি। তো ছাৰ এয়া হ'ল আমাৰ ডেন্সৰ ছাৰ। আৰু ছাৰে কিবাকিবি ক'ব নেকি? আৰু কি ক'ম আৰু, ৰেডি হোৱাই নাই, তাৰমানে এই আহিল মাত্ৰ। অলপকৈ বেছিকৈ বহি আছোঁ, কাপোৰ চিলাই কৰি আছোঁ। তাৰপিছত ষ্টাৰ্ট কৰি আছোঁ আমি, আৰু আমাৰ লগত আহিছে আমাৰ জাইজুল ইছলাম, আমাৰ কেমেৰামেন, ভিডিঅ' কৰে। আৰু ছাৰসকলৰ মানে ছাৰৰো আৰু এটা চেনেল আছে। চ' গাইজ ডেন্স মানে কৰিলোঁ আৰু অলপ চলপ, মানে ইমানটো নোৱাৰোঁ, যিয়ে নহওক। এতিয়া ডেন্স ভিডিঅ' আপোনালোকক নেদেখালোঁ, কাৰণ মানে ইমান বহুত বেয়া, মানে ফাৰ্ষ্ট টাইম শিকি আছোঁ। তো পিছত আকৌ ভালদৰে দেখাই দিম গাইজ। চ' ছাৰ আপুনি কেতিয়াৰ পৰা মানে ডেন্স কৰি আছে? ডেন্সটো মই একদম মানে ক'ব গ'লে ক্লাছ 5ত পঢ়ি থকা অৱস্থাৰ পৰাই মই ডেন্সটো মানে ট্ৰাই কৰি থাকোঁ নিজে। মই কোনো মানে ছাৰৰ ওচৰত শিকা নাই, গুৰু ধৰা নাই, নিজে যিখিনি পাৰোঁ নিজৰ ওচৰতে মানে। আৰু নিজে মানে অট'মেটিক নিজে তাৰমানে, আৰু নিজে যিখিনি অভিজ্ঞতা বা উৎসাহ আছে, সেইখিনিৰ দ্বাৰাই মই ল'ৰা ছোৱালীক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ। এনেকৈ মই ল'ৰা ছোৱালীসকলে মোৰ ইয়াতে আহে, হাই স্কুল, এম ই স্কুল। তো যিয়ে নহওক, ছাৰ নিজে মানে অট'মেটিক নিজে শিকি গৈছে। তো আমিতো যেনেকুৱা শিকিব পালোঁ হয়, বহুত ভাল হ'লাক হয়। তো এতিয়া যিয়ে নহওক, ছাৰটো আছে, ছাৰৰ পৰা শিকি ল'ম আৰু পাৰিব নিশ্চয়, আৰু আগ্ৰহ আছে বহুত। ছাৰ আপোনাৰ নেকি এটা চেনেল আছিল? হয় হয়, আটিয়াবাৰী। তো ছাৰে নিজে মানে নিজৰ এটা চেনেল আছে। চ' তাতে বহুত কমেডি ভিডিঅ' মানে দি থাকে ছাৰে। ত' আপোনালোকে যদি চাব বিচাৰে, মই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তো গৈ কিনে চাই লওক। তো থেংক ইউ গাইজ, আজিৰ কাৰণে এইখিনিয়ে। তো এতিয়া মই ঘৰত যাওঁ। আৰু কি ক'লে মোৰ চেনেলত নতুন আছা আৰু সোনকালে ছাবস্ক্ৰাইব কৰি লওক, যাতে কোনো ভিডিঅ' মিছ নহয়। চ' থেংক ইউ গাইজ।